হে দোস্ত, ৱেলকাম টু মাই চেনেল এজে এডভাৰটাইজাৰ। বন্ধুসকল চাওক, আজি মই চৌদি আৰবত খুঁটা কেনেকৈ পিঞ্জিৰাটো বনাই নিছোঁ তলৰ, আৰু কেনেকৈ কিমান ডাঙৰ দিয়ে। তো এইখন এখন বাউণ্ডৰী হয়, বাউণ্ডৰী ৱালৰ কাৰণে তেওঁলোকে চাওকচোন কমচে কম 3 ফুট গাঁতত 3 ফুট কাট কৰিছে, আৰু বহুত ডাঙৰ বক্স বনায়, কিয়নো এইটো মানে এইখন ব্লক হয় 15 বাই 20 ইঞ্চি। 20 এফালে থাকে, এফালে থাকে 20 ইঞ্চি, এইফালে 20 ইঞ্চি নহয় 10 আৰু এইফালে লম্বা হয় 20 ইঞ্চি, ঠিক আছে। তো এই ব্লকখন বহিবৰ কাৰণে ব্লক কয়, মানে SCC ব্লক কয়। ইটাখন বহিবৰ কাৰণে ডাঙৰকৈ খুঁটা দিব লাগে, ঠিক আছে। চাওকচোন এনেকৈ তেওঁলোকে এইবিলাক মানে পাথৰ, চব পাথৰ তলত মানে মেচিনেৰে খুদিছে, পাথৰ পূৰা পাথৰ থাকে। আমাৰ ইয়াত মানে আমাৰ ভাৰতত অসমতো হেৰি থাকে, মাটি থাকে তলত, ইয়াত অনলি পাথৰ থাকে। চাওকচোন পাথৰবিলাক খুদি বাহিৰত ৰাখিছে। চাওক কেনেকৈ পিঞ্জিৰাটো বনায়, বহুত হেভি, বহুত হেভি। এইবিলাক 12 mm ৰড হয়, 12 mm নহয় আৰু ডাঙৰ হ'ব পাৰে, 12 mm বা 14 mm হ'ব। আৰু চাওক আগত টাংকি আছে, পানীৰ টাংকি বনাইছে, মানে ইয়াতে পানীৰ টাংকি তলত বনাই দিয়ে, ডাঙৰকৈ এটা বনাই দিয়ে, যিহেতু মানে চৰকাৰী পাইপলাইন থাকে, পাইপলাইনৰ পৰা অট'মেটিক পানী এই টাংকিত থাকিব। ইয়াৰ পৰা মটৰ লগাই দিব, ওপৰত আৰু টাংকি থাকিব, ষ্টক থাকে মানে এই টাংকিত। সকলো মানে ঘৰ বনাওঁতে এনেকৈ ৰাখে আৰু। চাওকচোন বহুত ধুনীয়া। ইয়াতে চাওক এইখনেৰে মানে বালি কঢ়িয়ায়, হেৰি ভাঙি গৈছে, বালি কঢ়িয়ায় এখানে মানে বালি নিয়ে আৰু ভাঙি গৈছে। চাওক ইয়াত বালি কেনেকৈ ইমান মিহি বালি থাকে, ধুনীয়া। আমাৰ ইয়াতো নদীৰ পৰা বালি উঠায়, ইয়াত নদী নহয়, এনে মৰুভূমিত খালি বালিয়ে থাকে। চাওকচোন ইয়াত কেনেকৈ এইবিলাক ব্লকেৰে বনাইছে। ইয়াত চাওক CC ব্লক, SCC ব্লক, SCC ব্লক কেনেকৈ ভিতৰ খালী থাকে, বহুত ডাঙৰ হয়, 10 x 20 ইঞ্চি থাকে এখন ব্লক। বন্ধুসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, বেল আইকনটো টিপি দিব, ভাল লাগিলে ভিডিঅ'টো বেছি শ্বেয়াৰ কৰিব, প্লিজ ছাবস্ক্ৰাইব কৰিব।